স্যার অৰুণাচলৰ সীমান্তৱৰ্তী চীনে ইতিমধ্যে ব্ৰহ্মপুত্ৰ নদীবান্ধ নিৰ্মাণৰ ব্যৱস্থা লৈছে। সেইটো আমাৰ কাৰণে আশীৰ্বাদো হ'ব পাৰে। ব্ৰহ্মপুত্ৰৰ এটা সাধাৰণতে মানুহৰ এটা ধাৰণা আছে যে চীনৰ পৰা অহা পানীৰে ব্ৰহ্মপুত্ৰৰ নিৰ্মাণ হৈছে। ব্ৰহ্মপুত্ৰত 70% পানী অৰুণাচল, অসম আৰু ভূটানৰ পৰা অহা। গতিকে চীনে বান্ধ দিলে কিজানি আমাৰ বানপানী সমস্যাটোৱে সমাধান হৈ যায়। গতিকে বিজ্ঞানীসকলৰ ইয়াত দুটা মত আছে। প্ৰথম, ব্ৰহ্মপুত্ৰ শুকাই নাযায়, কাৰণ চীনৰ পৰা অহা পানীৰ সংখ্যা বহুত কম, আৰু ইয়াত 2-3টা ভিউ আছে। গতিকে ভাৰত চৰকাৰে চিন্তা কৰিব, কিন্তু আমি চিন্তিত হোৱাৰ বিশেষ কাৰণ আছে বুলি মই নাভাবোঁ। আন্তৰ্জাতিক বিষয় এটা জানিব বিচাৰিছো যে স্যাৰ অৰুণাচলৰ সীমান্তৱৰ্তী চীনে ইতিমধ্যে ব্ৰহ্মপুত্ৰ নদীবান্ধ নিৰ্মাণৰ ব্যৱস্থা লৈছে। সেইটো আমাৰ কাৰণে আশীৰ্বাদো হ'ব পাৰে। এটা সাধাৰণতে মানুহৰ এটা ধাৰণা আছে যে চীনৰ পৰা অহা পানীৰে ব্ৰহ্মপুত্ৰৰ নিৰ্মাণ হৈছে। ব্ৰহ্মপুত্ৰত 70% পানী অৰুণাচল, অসম আৰু ভূটানৰ পৰা অহা। গতিকে চীনে বান্ধ দিলে কিজানি আমাৰ বানপানী সমস্যাটোৱে সমাধান হৈ যায়। গতিকে বিজ্ঞানীসকলৰ ইয়াত দুটা মত আছে। প্ৰথম, ব্ৰহ্মপুত্ৰ শুকাই নাযায়, কাৰণ চীনৰ পৰা অহা পানীৰ সংখ্যা বহুত কম, আৰু ইয়াত 2-3টা ভিউ আছে। গতিকে ভাৰত চৰকাৰে চিন্তা কৰিব, কিন্তু আমি চিন্তিত হোৱাৰ বিশেষ কাৰণ আছে বুলি মই নাভাবোঁ।